এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপাছৰ কাৰণে বনোৱা হৈছে কোনো জীৱিত বা মৃত ব্যক্তিৰ ইয়াৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই হা এইটো আৰু কি কথা হেল্ল' বেবি মনে তুমি কি আনা বললা হা মোৰ ইতেন কি হব মই কি কৰিম পাপা কি হৈছি তোৰ কি এনকে হাগা কষা হওয়া চলিৰ দৰে পেন পেনে আছা মাই তাই গিলা বুজি নাপাজা মই জানো মোৰ কিমান দুখ হৈছি বাপা কিয় বুজি নাপামে তই কচোন কি হৈছি মাই মোৰ গাৰ্লফ্ৰেণ্ডে আজি মোক ব্ৰেকআপ দি দিলে কি গাৰ্লফ্ৰেণ্ড ওয়াৰো তাকো তোৰ হি হাগি ফেলে কটি থবা পাৰা হোৱা নাই আৰু তাক বোলে কিবা গাৰ্লফ্ৰেণ্ডে ব্ৰেকআপ দিলে কুকুৰ চালা এইগিলা নাজানো যা মই জানক নাপেলি মই মৰি যাম মৰণ নহয় ৰখাত খাৱা চলি চালা জান গন্ধৰেক নাপেলি মৰা নমৰা সেইটো পিছৰ কথা এইগিলা আনকে বকি ৰাখলি মই মাৰি পেলাম তো কেতিয়ানে মোক কোনোৱে মৰম নকৰে মই কি আজি জীয়াই আছো এই চলি ৰ তোৰ ভাল পা বাহিৰ কৰি আছো এতিয়ানে কত পলাইছে ইতেন হা এই নাখৰ খেন পেলবা জানা হ নাই ইতেন হি এই ৰাতি ঘুমেলি ইতেন তা খাগিস পিনে থবা লাগে আৰু হি বলে কিবা আপি ভাল পাই কুকুৰ চালাই হ'ব ইমান কবা নালগে মই জানো মোৰ কিমান দুখ হৈছি তহঁতে কি বুঝবি হা চলিতে যাৱাই নাই ইতেন ৰ মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ হৈ মোৰ মনত বাবা একদম খাটিয়া চুয়া খাৱা এই নিজেতো জীৱনটো একো এটা কৰবা নলিয়ে আৰু বেলেগে কৰাটো দা কৰা বঢ়িয়া একদম বঢ়িয়া ৰোমান্টিক গান গাইছে কিন্তু দেই দেখছা এগিলা চলি এগিলা এতিয়া বুজি পাইছি আৰু এই ৰোমান্টিক গান গাইছে মানে মানুহ সদায় ৰোমান্টিক হৈ থাকিব লাগে হ'ব বাপা ৰে বৰগতে ভকলা বান্দাতো এই তীৰ্থত যোৱা বয়সত ৰোমান্টিক হয় চুয়া খাৱা কি বইনিল লাঠি খাৱা এটা কাক বুঢ়া বুলি কবা আহিছে এই হান হাইলাইট কৰা চুলি দেখা নাই এইটো হাইলাইট কৰা চুলি অজয় দেৱগানে বিমল খাই পিকে থৈ যা আন পাই কথাটো কিন্তু হয় দে একেবাৰে পিকে আনে পাই চোৱা হাত তহঁতে কাক কথা কবা আহিছে নিজে বৰগতে হেনচাম গীতা ওলছি নিজৰ থপৰা হাতত ভাঙা টিঙান আৰু মোক কথা কবা আহে এই চলিয়াত চাচোন সেইটো মুতুৰা পাই দেখোনে দেখোনে এই দেখোন কানি আহি আছে কিয়া বাবা মুতু চাই ফেলা আছোন কি হলে বাপা ৰাতি পেনে চেনে বেছিকে মুতলি নেকি কাক পেনত মুতা কথা কবা আহিছে নিজে মুতে হাপাই তই মোক কবা আহিছি ইতেন হি দে এইগিলা বাদ দি ইতেন ইমান খং কৰবা নালগে পিছে তোৰ কি হৈছেনো কি এনকে কানি আহি আসলি তুমকে তেতিয়া জানা না মোৰ যি গাৰ্লফ্ৰেণ্ডটো আছিল আজি তাই মোক ব্ৰেকআপ দিছি কি তোৰো গাৰ্লফ্ৰেণ্ড আছে কিয়া মোক থাকবা নৰে নেকি মাইৰে চলি তোৰ বাপেৰে বিয়াত আমি গোল্লা বিলাইছিলো আৰু আজিতো আমি মুখা চিংগল হৈ থাকোঁতে গাৰ্লফ্ৰেণ্ড ল'বা আহিছে তহঁতৰ সেই ফাটা জাঙিয়াৰ দৰে থপৰা কেইখনত কোন আপি পতপয়ে নিজে পতাবা নল্লি হতি কি আমিও পতাবা নালগে নেকি আৰু এই তহঁতৰ গাৰ পাই পচা মাছ বাছ আহি থাকে কোনি পাত্তা দিব তহঁতক কাক থপৰাৰ কথা কবা আহিছে তই ইতেনো ফেচবুক ইনষ্টাগ্ৰামৰ মেছেঞ্জাৰত আপিৰ মেছেজ ভৰ্তি হৈ আছে মই পাত্তা নেদো কাৰণে অলপ বেছি কৈ দিলি নেকি কবে দে দি দিছালা তই কাৰ ফেলে তহঁতে এটা কাজিয়া কৰি থাক যা মই যাওঁ যাবি ক'ত জানো ইমান তাড়াতাড়িকে মই মৰবা যাওঁ যা কিয়া মৰবা যায় কিয়া মৰবা যা এই মাত্ৰ নকলো নেকি মোৰ গাৰ্লফ্ৰেণ্ডে আজি মোক ব্ৰেকআপ দিছি সেই দুখতে মৰি যাম মই আৰু যিয়ে নাটকো মৰি যাম মই বাপা মুতু যা ঘৰত যাই গিলা বেয়া কথা মায়েৰে ৰখি আছে যা নাই মই আজি মৰিমে এই নদীত জাপ দি মৰিম মোৰ ধুনু আজি মোক এৰি থৈ গেল মই কিয় জীয়াই থাকিম খান্তা চলি যা য'তে মৰা মৰগিল যায় এৰপে যাই দেন মই মৰিমে আজি পাগলা কিয় যাবা দিলি তাক ইতেন যদি সঁচাকে কিবা কৰি পেলাই কি হব দেই তাৰো কথা শুনছা সি গধূলি 7টা বজাতে ঘৰৰ পৰা বাহিৰ নলাই ভয়তে আৰু সি মৰবে যাব চাই থাক অলপ পিছতে আহে সি উল্টি মাই মল্লু দে পাছা দা ধুমকেতু দা বাছৱে মোক কি হলে মুতু পাপা কিয় এনকে ভাদ মায়া কুকুৰৰ দৰে দৌৰি আহিছে
মোক বাচাৱে মই মল্লু দে আজি এই গান্তা চলি এই কি হৈছে সিটো নকাকে পেন পেনেছা ধুমকেতুৰ দাম মই যি মোৰ বেগ লাগি যাই আছিলো নদীখনক লাগি যাই থাকোঁতে মাজতে জংঘলখন পালো নহয় মস্ত ডাঙৰ এই জংঘলখন পাওঁতে মাই মোৰ দেখোন ভয়ে লাগবা ধৰছি এতিয়া ইমান মস্ত জংঘল ক'ত বা কি সোমাই আছে হে প্ৰভু বাচাবা আৰু আজি মোক মাই মল্লু দে মই মাই বাচাবা মোক মই মল্লু দে এই চাও মই কৈছিলি নাই সি গধূলা 7টা বজাত ঘৰত বাই নোলাই ভয়তে আৰু মৰবে যায় সি লেভেল তাৰ মোক বাচাৱে আগে পিছত হাঁহি থাকবি তহঁতে অলপ গদ্দ যাবৰ সাপে তোক একেলগে খেদি আহা নাই যা এতিয়া ঘৰত জেগা যা দে পিছে যাওঁ দে মই ঘৰতে বাবা মুটু এই চাও শুনচোন ধুমকেতু দা ক কি সেই মানে তোৰ ব্ৰেকআপ হলে গাৰ্লফ্ৰেণ্ডটোৰ লগত তাইৰ নম্বৰটো নহলে মুখে দি তেন বুঢ়া হগুনটো নিজে পতে লগেল বেলেগৰ আপেত মাথা মাৰবা আহে এই তোৰো কৈছো তোৰ বৰ বেছি হৈ গৈছে দিনক দিনে নাই মই ধেমালিহে কৈছো এনে কি যি হব আৰু আজি যুগত চলি মখা অংগনবাদীত যা বয়সত তাতে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড খেলা খেলিব আহিছে দেখিছে আৰু এই তোমালোক সৰু মখাকো কৈছো সেইগিলা বাদ দে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড নিজৰ পঢ়াত মাথা মাৰে আৰু এটা কথা আপোনালোকে কিবা ভিডিঅ' গিলা চাই পেলাই ছাবস্ক্ৰাইব নকৰে চেনেলটো কিয়নো হেনে নকৰে ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো টিপি থৈ দিব আৰু যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টোত লাইক কমেণ্ট আৰু শ্বেয়াৰ খিনি কৰি দিব নে কি কয়